নমস্কাৰ, মই ডক্টৰ প্ৰাঞ্জল হালৈ। মোৰ আগৰ ভিডিঅ'টোত পাইলছ হ'লে কেনেকৈ ঠিক কৰিব পাৰি, কিমান নম্বৰ পাইলছ হ'লে কোনটো ষ্টেজত গ'লে আপুনি সাৰ্জাৰী কৰিব লাগিব আৰু ইয়াক কেনেকৈ ঠিক কৰিব পাৰি তাৰ বিষয়ে মই আলোচনা কৰিছিলোঁ। তাৰ পিছতো আৰু এটা পাইলছ বহুত মানুহৰ হয়, সেইটো হৈছে চেণ্টিনেল পাইলছ। চেণ্টিনেল পাইলছ কিয় হয় আৰু ইয়াক কেনেকৈ ঠিক কৰিব পাৰি, চেণ্টিনেল পাইলছ মেডিচিনছ খালে যাব নে আপুনি অপাৰেশ্যন কৰিব লাগিব, আজি তাৰ বিষয়ে আলোচনা কৰিম। তাৰ আগতে বহুত মানুহৰে সহজতে ভুগি থকা আৰু এটা বেমাৰ হৈছে ফিচাৰ এনাছ। যদিহে কেতিয়াবা শৌচ বহুত টান হয় আৰু বাৰ বাৰ শৌচ যাব লগা হয়, বহুত বেছি প্ৰেছাৰ দিয়াৰ কাৰণে শৌচদাৰটো কেতিয়াবা ফাটি যায়, যাৰ ফলত বহুত বেছি বিষ হয় আৰু কেতিয়াবা তাৰ পৰা তেজো ওলায়। তেজ ওলোৱাৰ কাৰণে কিছুমানে ইয়াক পাইলছ বুলি ভাবে আৰু বিষটো কমাবৰ কাৰণেও চিকিৎসকৰ পৰামৰ্শ ল'ব লগা হয় আৰু পেইন কিলাৰো খাব লগা হয়। এই ফিচাৰ এনাছ বহুত দিনৰ পৰা যদি হৈ থাকে তেতিয়াহ'লে চেণ্টিনেল পাইলছ হয়। চেণ্টিনেল পাইলছ কেনেকৈ হয়? যেনেকৈ শৌচদাৰৰ মাৰ্জিনটো ৰাউণ্ড ধৰণৰ, যেতিয়া প্ৰেছাৰ দিব ফাটি যায়, ফাটি যোৱাৰ ফলত সাধাৰণতে যিখিনি মাৰ্জিনটো ধৰি লওক আপোনাৰ এনেকুৱা ধৰণৰ গেপ হৈ গ'ল। আপুনি যদিহে বেলেগ জেগাত ক'ৰবাত আঘাত পায় বা ইনজুৰি হয়, যদি তাত চিলাব লগা হয়, তেতিয়াহ'লে টিচ কৰি দিলে ধুনীয়াকৈ সেই পাৰ্টকেইটা জোৰ লাগি যায়। কিন্তু এনাছত ফাটি গ'লে তাত আপোনাৰ কোনো ধৰণৰ সাধাৰণতে টিচ কৰি দিয়া নাযায়, যাৰ ফলত ফাটি গ'ল, আপুনি বহিছে, থিয় হৈছে, খোজকাঢ়ি আছে, তেতিয়া সেই যিখিনি ফাটি যোৱা পাৰ্ট আছে সেই পাৰ্টখিনি যেনেকৈ তেনেকৈ লগ লাগিব ধৰে। লগ লগাৰ ফলত নেচাৰেলি যেতিয়া হিল হৈ যায়, এনেকৈ ধৰণৰ এটা পাৰ্ট বাহিৰতে ওলাই থাকে। মন কৰিব, এই মাৰ্জিনটো যদিহে এনাছৰ মাৰ্জিন হয় আৰু যদিহে এই পাৰ্টিকুলাৰ পাৰ্টটো এনেকৈ নেচাৰেলি হিল হোৱাৰ ফলত ওলাই থাকে, এই পাৰ্টিকুলাৰ পাৰ্টটোকে স্কিন টেক্স অৰ্থাৎ চেণ্টিনেল পাইলছ বুলি কোৱা হয়। চেণ্টিনেল পাইলছ এটা স্কিন টেক্সৰ দৰে, গতিকে আপুনি ইয়াক অপাৰেশ্যন নকৰিলেও চলি থাকিব পাৰে। এইটো পাইলছৰ অংশ নহয় যে ই বাহিৰলৈকে সম্পূৰ্ণৰূপে ওলাই আহিছে, ই মাৰ্জিনটো ফাটি যোৱাৰ কাৰণেহে ওলাই আহিছে। গতিকে কাৰোবাৰ যদি বহুত অশান্তি হয় যে এটা মাংস বা এনেকৈ ধৰণৰ ওলাই আহিছে বা এই পাৰ্টিকুলাৰ পাৰ্টটো ওলাই থকাৰ কাৰণে আপোনাৰ বহতে দিগদাৰ পাই আছে, খোজ কাঢ়োতে যদি আপুনি অশান্তি পাইছে, তেতিয়াহ'লে আপুনি ছাৰ্জনৰ হতুৱাই ইয়াক কাটি দিব পাৰে। সেইটো মেডিচিনছ খালে সি সোমাই নাযায়, মেডিচিন খালে সেইটো সৰু হৈও নাযায়। স্কিন টেক্স কেতিয়াও সৰু নহয় মেডিচিন খালে। ধৰি লওক আপোনাৰ যদিহে আঙুলিত কেতিয়াবা এই মাৰ্জিনবিলাক যে থাকে, এই কেতিয়াবা নখবিলাক উখহি যায়, উখহি গ'লে এটা এটা পাৰ্ট বাহিৰতে অলপমান থাকি যায়, এইবিলাক স্কিন টেক্স হয়। এই ফাটি যোৱা পাৰ্টবিলাক মেডিচিন খালে কেতিয়াও ছিঙি নাযায় আৰু কেতিয়াও আপুনি ইয়াক এনেই ঠিক কৰি দিব নোৱাৰি। ইয়াৰ কাৰণে আপুনি যিখিনি পাৰ্ট থাকে সেইটো হয়তো উঠাই দিব লাগিব, নতুবা কাটি দিব লাগিব। চিমিলাৰলি চেণ্টিনেল পাইলছ হ'লে আপুনি তাক কাটি দিব লাগিব আৰু ই নৰ্মেল যেনেকৈ পাইলছ হ'লে মাংস বা ভিতৰৰ ভেইনছবিলাক বাহিৰত ওলাই আহে, তেনেকুৱা ধৰণৰ নহয়। গতিকে চেণ্টিনেল পাইলছ হ'লে কিছুমান মেডিচিন খালে ভাল হোৱা বুলি কয়, আপুনি এনেকুৱা ধৰণৰ ভুল নগৈ পেলাই তেনেকৈ থাকিব দিয়ক। যদি আপুনি অশান্তিত ভুগি থাকে, তেতিয়াহ'লে আপুনি ছাৰ্জনৰ হতুৱাই এইটো কাটি দিব পাৰে, তেতিয়াহ'লে ইয়াক নহয়। এই চেণ্টিনেল পাইলছ বা যদিহে আপুনি এই ফিচাৰ এনাছ বহুত দিনৰ পৰা আপোনাৰ হৈ থাকে, তেতিয়াহ'লে বাৰ বাৰ ফাটি যায়, আপোনাৰ আকৌ তেনেকৈ সেই পাৰ্টিকুলাৰ পাৰ্টতে হিল হৈ যায়। এনেকৈ হিল হোৱাৰ ফলত কেতিয়াবা এই টুকুৰা পাৰ্টটো অলপ দীঘল হোৱাটো ন'টিছ কৰে। গতিকে আপুনি এই চেণ্টিনেল পাইলছ যাতে পিছত আৰু নহয়, তাৰ কাৰণে আপুনি ফিচাৰ এনাছ ঠিক কৰি ল'ব লাগিব। ফিচাৰ এনাছ হয় যদিহে আপোনাৰ লেট্ৰিনটো বহুত দিনৰ পৰা খুব টান, খুব যদি হাৰ্ড হয় আৰু যদি বাৰ বাৰ আপুনি লেট্ৰিনত যাব লগা হয়, তেতিয়াহ'লে এই এনাছ মাৰ্জিনটো ফাটি যায়। ফাটি গ'লে বহুত বিষ হয় আৰু কেতিয়াবা তাৰ পৰা ব্লিডিঙো ওলায়, তেজো ওলায়। তেজ ওলোৱাৰ ফলত বহুতে ভাবে তেওঁৰ পাইলছ হৈছে। বহুত চিকিৎসকৰ পৰামৰ্শ লৈ থাকে, তেনেকৈ নোকোৱাকৈ বহুত মানুহ যদিহে আপুনি এনাছটো ভালদৰে এক্সামিন নকৰে, আপুনি হয়তো ভাবি থাকিব যে তেওঁৰ পাইলছ হৈছে, কিন্তু আপোনাৰ এইটো পাইলছ নহয়। ফিচাৰ এনাছ যদিহে আপুনি ভাল কৰিব লগা হয়, তেতিয়াহে আপোনাৰ এই সমস্যাটো আপুনি ভাল কৰিব পাৰিব।
ফিচাৰ এনাছৰ মুখ্য কাৰণ হৈছে কনষ্টিপেশ্যন। বহুত যদি আপোনাৰ হাৰ্ট ষ্টুল হয়, যদিহে আপুনি বহুত বেছি প্ৰেছাৰ দি থাকে, বাৰ বাৰ আপুনি শৌচ কৰিবলগীয়া হয়, তেতিয়াহ'লে এই পৰ্চনটো কেতিয়াবা ফাটি যায়। ফাটি গ'লে আপোনাৰ বিষ হ'ব, কিছুমানৰ খুজুতি হয়, কিছুমানৰ লগতে অকণমান তেজো ওলায় আৰু বহুত অসহ্যকৰ পেইনো হয়, যাৰ কাৰণে বহিবৰ কাৰণে পেচেণ্টৰ দিগদাৰ হয়। ফিচাৰ এনাছৰ আৰু এটা কাৰণ হৈছে পাৰ্চিষ্টেণ্ট ডায়েৰিয়া। যদি সঘনাই বাৰ বাৰ লেট্ৰিন যাব লগা হয়, তেতিয়াও এনাছটো ফাটি যায়। তাৰ আৰু অন্য এটা কাৰণ হৈছে যদিহে পানী কমকৈ খায় আপুনি, পানী কমকৈ খালে সেই এনাছ মাৰ্জিনটো ফাটি যায়। তাৰ পাছত যিখিনি এনাছ মাচুল থাকে, তাত যিখিনি ব্লাড চাৰ্কুলেশ্যন থাকিব লাগে, সেই ব্লাড চাৰ্কুলেশ্যনবিলাক কমি যায়। কমি গ'লেও সেই এনাছ মাৰ্জিনটো সহজতে ফাটি যায়। আপুনি যদিহে মাংস, কণী বা খুব বেছি ল' ফাইবাৰযুক্ত খানা খাই থাকে, কিছুমানৰ তেতিয়াও এনাছ মাৰ্জিনটো ফাটি যায়। ফাটি গ'লে আপোনাৰ ফিচাৰ এনাছ হয়, আৰু ফিচাৰ এনাছ হ'লে নিজেই আপুনি ঠিক কৰি ল'ব পাৰে। ফিচাৰ এনাছ নহ'বৰ কাৰণে আপুনি কি কৰিব লাগিব? ফিচাৰ এনাছ ঠিক কৰিব লগা হ'লে প্ৰথমতে আপুনি কষ্ঠকাঠিন্য বা কনষ্টিপেশ্যন আপুনি ঠিক কৰি লওক। কনষ্টিপেশ্যন যদি ঠিক হৈ যায়, তেতিয়াহ'লে আপোনাৰ অট'মেটিকেলি ফিচাৰ এনাছটো ভাল হ'ব। তাৰ কাৰণে বেছিকৈ পানী খাব, লগতে শাক পাচলিবিলাক বেছিকৈ খাব। ফাইবাৰ ফুড যদি বেছিকৈ খায়, তেতিয়াহ'লে আপোনাৰ লেট্ৰিনটো ছফ্ট হৈ থাকিব, আৰু যিহেতু আপোনাৰ লেট্ৰিনটো ছফ্ট হ'ব, আপোনাৰ মাৰ্জিনটো ফাটি নাযায়। ফাটি নগ'লে আপোনাৰ ফিচাৰ এনাছো নহয়। যদিহে কিছুমান বেমাৰৰ কাৰণে হয়, সেই বেমাৰবিলাক চিকিৎসা কৰিলে আপুনি ভাল পাব। হাই ফাইবাৰযুক্ত খানাবিলাক বেছিকৈ খাব, আৰু মাংস, কণী, ঘি, পনীৰ আদি আপুনি কিছুদিনৰ কাৰণে এৰি দিব। যদিহে এনেকুৱা ধৰণৰ বেছি জাংক ফুড খোৱা আৰু বেছি মছলাযুক্ত খানা বা অইলি ফুডযুক্ত খানা যদি আপোনাৰ খোৱাৰ হেবিট আছে, আপুনি সেইটো কমাই দিয়ক। দেখিব ফিচাৰ এনাছটো আপোনাৰ ভাল হ'ব ধৰিছে। ফিচাৰ এনাছ হ'লেই আপোনাৰ পাইলছ নহয়। গতিকে আপুনি ভালদৰে মেইনটেইন কৰক। যদিহে বেছিকৈ আপোনাৰ পেইন ভুগি আছে, ফাটি গৈছে মাৰ্জিনটো, হিল হ'বৰ কাৰণে কেলেণ্ডুলা অইনমেণ্ট বা এস্কুলাছ অইনমেণ্ট শৌচ কৰাৰ পাছত আৰু শৌচ কৰাৰ আগতো আপুনি লগাই ল'ব পাৰে। তাত এস্কুলাছ অইনমেণ্ট বা আপুনি কেলেণ্ডুলা অইনমেণ্ট লগাওক বা ভেচলিন লগাব পাৰে। তেতিয়াই মাৰ্জিনটো খুব সোনকালে হিল হ'ব ধৰিব। গতিকে ফিচাৰ এনাছ হ'লেও ইয়াক আপুনি ঘৰতে ঠিক কৰি ল'ব পাৰে। ভালদৰে আহযুক্ত খানা খালে, পানী বেছিকৈ খালে, কম মছলাযুক্ত খানা খালে আপোনাৰ ফিচাৰ এনাছ অতি সহজতে ভাল কৰি ল'ব পাৰিব। ফিচাৰ এনাছ যদিহে আপোনাৰ বাৰ নহয়, চেণ্টিনেল পাইলছো নহয়, এনেকৈ আপুনি ফিচাৰ এনাছো ভাল কৰিব পাৰিব, আৰু চেণ্টিনেল পাইলছো আপোনাৰ পিছত নহ'ব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। যদিহে ভাল লাগে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।